নমস্কাৰ ৰাইজ, ৱেলকাম বেক টু মাই চেনেল দীক্ষিত দত্ত। তো আজি ভাওনা আছিলে লখিমপুৰত। তো আমি বাছত উঠিলোঁ লখিমপুৰ যাবলৈ। উঠি লোৱাৰ পিছত বাছ ষ্টাৰ্ট দিলে, আমি আগবাঢ়ি গ'লোঁ। তো ৰাইজ আমাৰ বাছ গৈ পিনে চিধা কাজিৰঙাত থকা হালধীয়া বুঢ়ী আই মন্দিৰত বাছখন ৰখিলেগৈ। ভগৱানে মানে আমাৰ যাত্ৰাটি ভালে কুশলে যাবলৈ ভগৱানৰ ওচৰত সকলোৱে আশীৰ্বাদ ল'লোঁ। আশীৰ্বাদ লোৱাৰ পিছত আমাৰ বাছখন পুনৰ আগবাঢ়িল লখিমপুৰৰ ফালে। তো বাটতে ৰাইজ আমি ভাত খাব ৰখিলোঁ। যিহেতু আমি 3টা বজাতে ওলাই গৈছিলোঁ, ওলাই যোৱাৰ পিছত মানে একো খাই বৈ যোৱা নাছিলোঁ। তো ভোক লাগিলে। তো দেখিলোঁ যে ভাইটি মানে অলপ বেলেগ টাইম মোচন বেলেগ। তো আমি তাত গৈ পালোঁগৈ 12টামানত পাইছিলোঁগৈ। তো সকলোৱে চোলা চোলা পিন্ধি ৰেডি হ'লোঁ আদৰিবলৈ, মানে আমাক আদৰিছিলে। তো সকলোৱে আদাৰ পিছত চাহ তাহ খাই মানে যি খাব দিলে, তো সেইকাৰণে সকলো চিধা মেকআপত লাগি গ'লোঁ। যিহেতু মানে আমাৰ শ্ব' আছিলে 4টা বজাৰ পৰা। সকলোৱে মেকআপত লাগি গ'লোঁ। তো এয়া মোক মেকআপ কৰি দিছে। মই গাইছিলোঁ গোপী, ঠিক আছে, মানে অলপ আনকন চৰিত্ৰ। তো এয়া সূত্ৰদা আমাৰ পূৰা অলপ প্ৰেক্টিছ কৰিছে। তো তেনেকৈয়ে সকলোৱে ৰেডি হ'লোঁ। মোৰ মেকআপটো কৰিছিল ধৰণী দাই, খুব ধুনীয়া মেকআপ কৰিছিলে বাৰু। তো ৰাইজ, এয়া মোৰ ফাইনেল লুক। কেনে আছে কমেণ্ট এটা কৰি ক'ব। তো ৰাইজ, এয়া মানে ভাওনাখন ভালকৈ আগবাঢ়ি গ'ল বাৰু, একো খেলিমেলি নোহোৱাকৈ। চ' ৰাইজ, ভিডিঅ'টি ইমানতে শেষ কৰোঁ। আৰু যদি ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকন নিশ্চয় প্ৰেছ কৰি দিব। আৰু যদি এই ভিডিঅ'টি লং ভিডিঅ' বিচাৰে, তেতিয়া মোৰ 200 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিব। বাই বাই।